আমি গণতন্ত্ৰ শক্তিশালী কৰিব লাগে আৰু আজিকালি ৰাজনীতিতে সকলোখিনি গতিকে মই নিজেও ভোট দিব আহিছোঁ সকলোকে আহ্বান জনাইছোঁ যে ভোটটো নিজে ভাবি চিন্তি বিবেক ভোট দিয়ক আৰু নিজৰ যিখিনি অধিকাৰ সাব্যস্ত কৰাৰ লগতে আহি থকা দিনত যাতে দেশখন বা সমাজখন কেনেকৈ চলিব তাৰ নীতি নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত তেওঁ এটা ভূমিকা লওক। ইতিমধ্যে আপুনি যোৱা দুটা কাৰ্যকালত সাংসদ হৈ থাকিল, কিন্তু এইবাৰ আপুনি সাংসদ হোৱাৰ কাৰণে বঞ্চিত হ'ল। এই ক্ষেত্ৰত মোৰ এটাই কথা যে আমি বিশেষকৈ কোকৰাঝাৰবাসী ভোটাৰ ৰাইজলৈ কৃতজ্ঞ যে তেওঁলোকে আমাৰ দুবাৰকৈ MP নিৰ্বাচিত কৰিছে। যেতিয়া চৰকাৰ বা গোটেই ব্যৱস্থাটো আমাৰ বিৰুদ্ধে যাব তেতিয়া আমি অকলে ইমান কৰিব সম্ভৱ নহয়, কিন্তু তথাপিতো আমি কোকৰাঝাৰ ভোটাৰ ৰাইজক কৈছোঁ যে প্ৰতিশোধ আপোনালোকে ল'ব। সুখত মানে দুখত মিয়মান হৈ থাকি কোনো লাভ নাই। যুদ্ধত তেনেকুৱা হাৰা জিকা বা দুই এটা সৈনিক ঘাইল চাইল হয়, কিন্তু যুদ্ধ ৰৈ নাযায়। এইবাৰ আপোনালোকে নিশ্চিত থাকক কোকৰাঝাৰৰ পৰা নৱসেনাখনি এই ডিগ্ৰীপাৰৰ জীয়ৰী ইঞ্জিনিয়াৰ বিনিতা ডেকা এইবাৰ তাৰ পৰা MP হৈ আহিব। আৰু আমি চেষ্টা কৰিছোঁ, আমাৰ JSP ফেমিলি কৈছে যে আমি যাতে কমচে কম বেলেগৰ পৰা হ'লে MP হৈ আহিব, এই ধৰণে প্ৰস্তুতি চলি আছে। আৰু কেম্পেইন শেষ হোৱাৰ লগে লগে মই বাহিৰত নমিনেশ্যনৰ কাৰণে গুচি যাম। দৰং ওদালগুৰি চাওক, দৰং ওদাল আমাৰ অলপ হেৰি থাকি গৈছে, কাৰণ আমি লাষ্টলৈকে ফাইট দি থাকিলোঁ। আমি ভাবিছিলোঁ 19ত আমাৰ ক্লিয়াৰ হোৱাৰ লগে লগে আমি 3-4 দিন আমি কেম্পেইন কৰি দিম, আৰু তেতিয়া কিন্তু মানে দৰং ওদালগুৰি ওলোৱাৰ সম্ভাৱনা আছিল। গতিকে এতিয়া তথাপিতো ৰাইজে যিহেতু বিবেক ভোট দিব যে বিজেপিক বেয়া পোৱা মানুহখিনি হয়তো তাতে ভোট দিব পাৰে, বা কিছু কংগ্ৰেছ বা BPFৰ যিহেতু জিকিব পৰা অংক নাই, এনেকুৱা ধৰণৰ ইকুৱেশ্যন এটা আছে। কিন্তু আজি আৰু এইখিনি কোৱাৰ কোনো মানে কিবা আছে বুলি মই নাভাবোঁ। ভোটৰ ৰিজাল্টৰ সময়ত সকলোৱে গম পাব কোনে হ'ব। মই এটা কথাই কওঁ যে সকলোৱে বিবেক ভোট দিয়ক, ভালকৈ ভোটটো দিয়ক, যাতে ভাল এজন প্ৰতিনিধি জিকি আহে। নৱকুমাৰ শৰণীয়া বুলি যি এটা আপোনাৰ সমৰ্থন আছিলে, সেই সমৰ্থনটো আপোনালোকে পুনৰবাৰ এতিয়া লাভ কৰিব নে নকৰে? নাই, আমি কোকৰাঝাৰৰ এটা কথা ফাইনেল যে কোকৰাঝাৰত এইবাৰ বিনিতা ডেকা MP হ'ব, ইয়াক কোনো সন্দেহ নাই। সেইকাৰণে আমি বিনিতা ডেকা অকল কোকৰাঝাৰ নহয়, দিঘলিপাৰ তামোলপুৰৰ গৌৰৱ, আৰু এইবাৰ পাৰ্লিয়ামেণ্টত আমি ভাল এজন পাৰ্লিয়ামেণ্টেৰিয়ান আমি এই অঞ্চলৰ পৰা পাম, এইটো আমি আশা কৰিছোঁ। আৰু নিশ্চিত যে তাত গোটেই ভোটটো কিন্তু নৱসেনাৰ নামত দিব। গতিকে আমি এই বিগত কেইদিন 3-4 দিন আমি ঘূৰি আছোঁ একেলগে, আৰু 5-6 দিন আছে আমি যে ঘূৰি আছোঁ। আৰু আমি সকলোৱে কৈছোঁ যে এই সময়ত শুই বহি শোকসভা পতা সময় নহয়। হয়, প্ৰমোদ ডাঙৰীয়াই আমাক ৰাজনীতিৰ শ্বহীদ ঘোষণা কৰিছে, আৰু তেওঁলোকেও ভাবিছিল যে শ্বহীদ হোৱাৰ পিছত নৱসেনীয়া শুই বহি থাকিব। গতিকে সেইটো কেতিয়াও নহয়। আমি কৈছোঁ যে প্ৰতিশোধটো ল'ব লাগে EVM-ত। বিনিতা ডেকা জিকা মানে আপুনি নৱসৰণীয়া জিকাই? নিশ্চিতভাৱে নৱসেনাক ভোট দিয়া মানে বিনিতা ডেকাক নৱসেনাক ভোট দিয়া। আৰু বিনিতা ডেকা গ'লেও যিহেতু আমাৰ আদায় নিৰ্দেশতে চলিব, আমাৰ ৰাইজৰ মানে লগত থাকিব, গতিকে তাত কোনো সন্দেহ নাই। নিশ্চিতভাৱে বিনিতা ডেকা জিকিব, আৰু বিনিতা ডেকা জয় আমাৰ কোকৰাঝাৰৰ জয়। চাওক, এটা কথা আমি নিশ্চিতভাৱে কৈছোঁ যে তেওঁলোকে যিখিনি কথা কৈছিল প্ৰথমৰ পৰা, বিশেষকৈ আমি বেলেগ নালাগে, এই দুটা সমষ্টিৰ আমাৰ আদিবাসী কোচাবাসী জনগোষ্ঠীয় লোক আছে, তেওঁলোকৰ সমস্যাবিলাক তেওঁলোকে সমাধান কৰিব নোৱাৰিলে মিছা কথা ক'লে। যিসকল তেওঁলোকে নিজে ৰিকগনাইজ কৰে শৰণীয়া কছাৰী বুলি, তেওঁলোকে চিডিউলিং কৰিব লাগে, বা প্ৰেচিডেঞ্চিয়েল অৰ্ডাৰত আমি প্ৰায় 6 মাহ ধৰি আমি লাগি আছিলোঁ, তেওঁলোকে কৰিব পৰা নাই। এতিয়াও তেওঁলোকে ভুৱা প্ৰতিশ্ৰুতি দিছে যে ইলেকশ্যনত তেওঁলোকে কৰিব পাৰে। তেওঁলোকে একো কৰিব নোৱাৰে। তেওঁলোকে মাত্ৰ এটা এডভাইজে দিব লাগে DC বিলাকক যে তোমালোকে এইখিনি মানুহ যিহেতু ট্ৰাইবেল মানুহ হয়, এওঁলোকৰ বিষয়খিনি তোমালোকে ছেটেল কৰা। তাত বেলেগ একো দৰকাৰ নাই, কিন্তু তেওঁলোকে নাটক কৰিছে, খানা খাই আছে, পাৰ্টি কৰি আছে, আৰু BPL চুতলি তেওঁলোকে চলি আছে। মই সেইকাৰণে কৈছোঁ যে আহি থকা দিনত এই ঘটনাবিলাকে কিন্তু এটা অশনি সংগত কঢ়িয়াই আনিছে। আৰু মানে আপোনালোকে চাওক, তেওঁলোকে কিমানক মানে সংস্থাপন দিবলৈ কিমানক দিব পাৰিলে। আজি আমাৰ সাংবাদিকৰ পৰা সৰু সুৰা যিবিলাক লোক আছে, তেওঁলোকৰ পকেটত 5 পইচা এটা নোহোৱা হৈছে, কাৰণ দেশত মানে অৰ্থনীতিটো ছবিৰ এটা অৱস্থা পাইছে। গতিকে এনেকৈ মানুহ চলিব নহয়। আদানী আম্বানীৰ অসুবিধা একো নহয়, তেওঁলোকৰ ঘৈণীয়েকে হয়তো মানে কি কয় সোণাৰ মানে পায়খানাত লেট্ৰিন কৰিব পাৰিব, কিন্তু বাকীবিলাক অৱস্থাটো কি হ'ব। গতিকে মোদীজী অহাৰ পৰা হয় বিশ্বৰ হেৰি ক্ষেত্ৰত কিছু অলপ শক্তিশালী ৰূপ এটা হোৱাৰ ইচ্ছা হৈছে, কিন্তু দেশৰ অভ্যন্তৰীণ অৱস্থা একেবাৰে বেয়া। ধাৰ লোনত পদ গৈ আছে, আৰু সেইখিনি ৰাইজৰ টেক্সেৰে পূৰণ কৰিব লাগিব। নৱসৰণীয়াই কি ৰাজনীতিকভাৱে মাৰ্ডাৰ হৈছে নেকি? মই এই বিষয়টো আপোনালোকে চাব যে নৱসেনা মাৰ্ডাৰ হৈছে নে প্ৰমোদ বড়ো মাৰ্ডাৰ হৈছে, এইটো আপোনালোকে 2-4 দিন পিছত গম পাব। আমি জানো যে যিমান ক'লেও পুখুৰীত সাঁতোৰ নাযায়, সেইকাৰণে আমি সাগৰলৈকে ওলাই গৈছিলোঁ। গতিকে আজি মই এটা কথাই কৈছোঁ যে মই যেতিয়া কৈছোঁ যে বহুতে এইটো লাইটলি লৈছে, আমি বাহিৰত ইলেকশ্যন খেলিম, অসমৰ পৰা এজন এনেকুৱা সন্তান ওলাইছে নেকি আজিলৈকে যে বাহিৰত গৈ কিনে তেওঁলোকে লোকসভা ইলেকশ্যন খেলিছে? গতিকে নৱসেনাৰ লগত কাৰো তুলনা নাই, সেইটো আপোনালোক কৈ থ'লোঁ। যদি কোনোবাই কয় সেইটো কিন্তু চবতকৈ ডাঙৰ ভুল। এতিয়া আপুনি ক'ৰ পৰা খেলাৰ সিদ্ধান্ত লৈছে? এতিয়া আমাৰ ফাইনেল স্কুটিনিত বিহাৰ আৰু UP হৈ আহিছে, আৰু মষ্ট প্ৰবেবলি বিহাৰ হোৱাৰ সম্ভাৱনা আছে। কাৰণ তাত আমি বিশেষকৈ বিহাৰত আমি এটা ডাঙৰ কেম্পেইন কৰিছিলোঁ,
যে আমাৰ ছ'চিয়েলি যিবিলাক নেগলেক্টেড লোক আছে, বিশেষকৈ ST, SC, মষ্ট বেকৱাৰ্ড ক্লাছেছ আৰু মাইনৰিটি, আমি য'ত ইলেকশ্যন তাত 4,18 লাখ ভোট আছে আৰু 16.5 লাখ এই কমিউনিটিৰ ভোট আছে। আৰু তেওঁলোকে নিজে বিচাৰিছে যে নৱসেনা এবাৰ JSP তাৰ পৰা গৈ বিহাৰৰ পৰা প্ৰতিনিধি হওক। আৰু আমি আপোনালোকে জানে আমি যুদ্ধ কৰা মানুহ, আমি য'তেই যাম তাত ভালকৈ যুঁজিম। যুঁজত হাৰ জিকাটো থাকে, কিন্তু এইটো ঠিক। মই সেইকাৰণে আপোনালোকৰ লগতে আপোনালোকৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ মই আশীৰ্বাদ মানে বিচাৰিছোঁ যে যাতে আমি অসমৰ পৰা গৈও আমি যাতে ছাকচেছ হ'ব পাৰোঁ, এইটো যাতে আমাৰ অসমৰ কাৰণে এটা উদাহৰণ বা মাইলষ্টন হয়। অসমক লৈ আপোনাৰ কি ধৰণৰ আচলতে কি ক'ব অসমক লৈ চাওক যে অসমত এতিয়া আজি দেখিছে ইয়াত একদম এইবাৰ নৱসেনা নহ'লে ইলেকশ্যন কেম্পেইনটো সেমেকা হৈছে। ইয়াত যি ধৰণে ৰাইজক সচেতন জাগ্ৰত কৰা দৰকাৰ আছিল মুঠেও কৰা নাই। সকলোৱে ভাবি আছে যে মোদীৰ নামত ভোটটো হ'ব, গতিকে ইয়াত দিলীপ শইকীয়া কোন ৰাইজে কোনো গমেই নাপায়। কিন্তু আমাৰ তাত এনেকুৱা নহয়, আমাৰ তাত নৱসেনা নামত ভোট হয়, নৱসেনা নামত ভোট হৈছিলে। গতিকে পাৰ্থক্য সেইখিনিতে, দিলীপ শইকীয়া নৱচৰণীয়া বা প্ৰমোদ বড়োৰ নামত পাৰ্থক্য সেইখিনিতে। প্ৰমোদৰ আজিও হিম্মত হোৱা নাই যে তেওঁতো কৈছিলে যে মই ছুইজাৰলেণ্ড বনাম। আমিও ভাবিছিলোঁ ছুইজাৰলেণ্ডত ইমান টকা পইচা ভৰি যোৱাতকৈ ইয়াতে দেখিব পাম, কিন্তু তেওঁলোকে মাত্ৰ ছুইজাৰলেণ্ড বনামহে বুলি ক'লে, তেওঁলোকে কিন্তু ভোটটো গৈছে মোদীৰ নামত। মানে ইয়াতকৈ নিৰ্লজ্জ হাস্যকৰ আৰু একো নাই বুলি মই ভাবোঁ। সেইকাৰণে যিসকলে সুধিছে যে নৱসেনা মাৰ্ডাৰ হ'ল, তেওঁলোকে মাৰ্ডাৰ নহয়, এইসকলক ইতিমধ্যে শ্বহীদৰ মাল্যাৰ্পণ কৰাটো আৰম্ভ কৰিব লাগে। আপোনাৰ পৰা